শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, আজিৰ এই খবৰটো আপোনালোকৰ বিদ্যালয়ত কৰ্মৰত হৈ থকা ৰান্ধনীসকলৰ বাবে। আপোনালোকে জানে যে বহুদিন ধৰি ৰান্ধনীসকলে তেখেতসকলৰ যি মাননি সেই মাননি লাভ কৰা নাছিলে। গতিকে আজি আহিছে এটা ভাল খবৰ, তেখেতসকলৰ মাননি তেখেতসকলৰ ব্যক্তিগত একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে। তেখেতসকলৰ যি 1500 টকাকৈ মাননি পাবলগীয়া আৰু সেই 1500 টকাকৈ তেখেতসকলে বহুদিন লাভ কৰা নাছিলে। তেখেতসকলে ইয়াৰ 1000 টকা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰে আৰু 500 টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰে। গতিকে তেখেতসকলৰ যোৱা ছেপ্টেম্বৰ মাহলৈকে ৰাজ্য চৰকাৰৰ যি 500 টকাকৈ সেইটো লাভ কৰিছিলে। গতিকে অক্টোবৰ মাহৰ 500 টকা তেখেতসকলৰ একাউণ্টলৈ দিয়া হৈছে আৰু লগতে এই 6 মাহৰ তেখেতসকলে 500 টকাটো পাবলৈ বাকী থাকিব। পিছৰ পৰ্যায়ত তেখেতসকলে এই 500 টকাকৈ যোৱা 6 মাহৰ আকৌ পাবলৈ থাকিব। আৰু যিটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লাভ কৰা যোৱা 2023 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ 1000 টকাকৈ তেখেতসকলৰ একাউণ্টত লাভ কৰিলে। গতিকে তেখেতসকলে মুঠ 2500 টকা লাভ কৰিলে। ৰাজ্য চৰকাৰৰ যি 500 টকা অক্টোবৰ মাহৰ তেখেতসকলে লাভ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ 2023 চনত তেখেতসকলে 2000 টকা লাভ কৰিছে। গতিকে আপোনালোকে আপোনালোকৰ ৰান্ধনীসকলক এই খবৰটো দিয়ে। গতিকে শিক্ষক বন্ধুসকল, যদি আপোনালোকে শিক্ষামূলক সকলো ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।